Hello, hi, বন্ধুসকল স্বাগতম জনাইছো শিৱসাগৰ আৰু অন্য এটা ব্লগলৈ আৰু আজি হৈ গ'ল কিমান ৰিকি 13 তাৰিখ আজি উৰুকা হয় নহয় আৰু সকলোকে আমাৰ মাঘ বিহুৰ শুভেচ্ছা জনালো ভোগালী বিহুৰ শুভেচ্ছা জনালো সকলোৱে ধুমধাম খাওক আৰু মস্তি এনজয় কৰক আৰু আমাৰ ইয়াত দেখিছে নহয় ৰিয়ানসিয়ে ৰাতিপুৱাই পুৰা গা পা ধুই কৰি একদম পুৰা টিপটপ হৈ আহিলে বেলুনৰ কালাৰো মিলা সোলাৰ কালাৰে বেলুনৰ কালাৰে একেই দেখোন দেহা ম্যাচিং দেহা হেপী বিহু কৈ দিয়া ভালকে কোৱা মই এইফালে চাই পেলাই কোৱা Hi, thank you. সকলোকে কোৱা বিহুৰ মাঘ বিহুৰ শুভেচ্ছা জনালো এনেকে নমস্কাৰ কৰি দিয়া Thank you কলিজা I love you আৰু আমাৰ ধিমনৰ কি হ'ল তলত পৰি কি কৰিছা তুমি উঠা যোৱা ভন্টিয়ে গা ধুই আহিলে তুমি গা ধুই নাই গা ধুই আহা যোৱা আৰু মই এফালে ডিউটি কৰি আছো সো ডিউটিত ব্যস্ত হৈ আছো হেইয়া মোৰ ডিউটি বিহু সিহু নাই ডিউটি তো যিকি নহওক ঘৰতে ডিউটি হোৱাৰ কাৰণে বিহু ডিউটি সব কাম হৈ গৈছে একেলগে এটাটো দিনত একো নাই ৰুটি সবজি খালো আৰু ৰাতিলৈ তেনেহলে খানাৰ আয়োজন কৰা হ'ব আৰু আমাৰ ৰিকিৰ মামায়ে আৰু মোৰো মামা হয় আৰু আমাক প্ৰত্যেক বছৰে হেনো ইয়াতে মানে মাংস আৰু যিকি নহওক মানে ভোজৰ কিবা কিবি এটা মামাৰ ফালৰ পৰা যি হয় দিয়ে আৰু আজিও এবাৰো দিছে হেনো হেতু কাৰণে আমাৰ মাইনে বাৰু ভিন্ডো আনিব গৈছে গৈ পেলাই আনিবৰ কাৰণে সো আজি খানাটো কি হয় তেনেহলে আপোনাক দেখাম আৰু হয়তো বৰ্তমান কি বনাই আছে কি আজি মাছ কেচিখন তাই কি হ'ল কেচি আৰু প্ৰত্যেকে পুৰা কামত ব্যস্ত পুৰা আমাৰ ধিমন ভেলাঘৰ আৰু মেজি বনাইছে নাই বনোৱা এবাৰ নহলে নেকি হ'ব হয় নেকি ৰাজকুমাৰ খুৰাই বনাব যোৱা তেনেহলে আগফালে চোৱাগে হৈছে নে নাই চলো মেজি জ্বলাব লাগিব দেখাই দিওঁ লৈ পেলাই ক'ত যোৱা গোটেই খেলাৰ বস্তু টোপোলা লৈ পেলাই ক'ত যোৱা দেখোন খেলিবলৈ নিবা ক'ত দেখাটো মা ভাগৰ কিবা আছে তাত সেইটো কি পেকেট সেইটো পেকেটটোত কি আছে সেইটো কি আহি অৰে কি সেইবোৰ মাক দি থৈ যোৱা এতিয়া আমাৰ মাইনা বা আৰু মানে আমাৰ মাইনা বা আৰু ভিনটো আমাৰ নগাঁও গৈছে সেইটো কাৰণে মানে আমাৰ ৰিয়ানসিকো যাব লাগে আৰু কান্দি আছে অলপ জোকে কান্দি জোকে এইফালে কান্দি এইফালে দেখো হৈছে হ'ব হৈ গ'ল নাপায় একো নহয় দিয়া নাকান্দিবা বেয়া পাব নহ'লে মামাই এৰি থৈ গ'ল মাই নাই আৰু মামাই এৰি থৈ গ'ল আহি পৰো ৰখি আছে মই মাতি দিম ফোনটো কৰি মাতি দিম এইটো টেঙাটো কি টেঙা মই মাতি দিছোঁ ফোন কৰি ফোনটো তুমি নাকান্দিবা নাকান্দিবা ষ্টপ তুমি নাকান্দিবা তেতিয়া মই মাতি দিম চশমা পিন্ধি চাওঁ 1 ছেকেণ্ড ৰ'বা চশমা পিন্ধি পুৰা এইটো কি খাই আছা আকৌ চকলেট খাই চশমা পিন্ধি ইমান ধুনীয়া ছোৱালীজনীয়ে কান্দেনে বাৰু এনেকৈ ধীমানক এখন পেপাৰ প্লেন বনাই দিব লাগে সেইটো কাৰণে এখন পেপাৰ প্লেন বনাই আনিছোঁ ৰাহুল এখন চাওঁ এতিয়া কিমান উৰে তেনেহ'লে 1 2 3 ৰিটাৰ্ণ প্লেন তুমি আমাৰ ফালে ধীমানে ৰিটাৰ্ণ প্লেন উৰাই আছে আৰু আমাৰ ৰিয়ানসিয়ে এইফালে বেলুন ফুলাইছে মাৰা ক'ত গ'লগৈ আকৌ মাৰা মজা হৈছে এইফালে আহা অলপ এচাৰি আহা বাপৰে হৈছেনে ভাল হৈছে ভালকৈ উৰিছে এবাৰ ভণ্টিক দিয়া এবাৰ ভালকৈ দিয়া তোমালোকে উৰাই থাকা হা মই ভিতৰৰ পৰা আহিছোঁ তোমালোকে উৰাই থাকা দুইটাই দেহা তোমাৰ বেলুনটো মই ইয়াতে থৈ দিছোঁ আৰু এইফালে আমাৰ মায়ে এইফালে বৰালি মাছ বনাই আছে গৰম হা ঢেকেৰা মাছ মজা হৈছে কিন্তু দেই মাছৰ পিছকেইটা দেখি খাওঁ লাগিছে গৰমে এবিধ খাব লাগিব ঢেকেৰা মাছ মই খাম আজি কাঁইট নাইকিয়া নেকি তেনে খাই বজাৰ লাগিব গৰমে ৰিয়ানসি ঢেকেৰা মাছ খাবা ঢেকেৰা মাছ এইফালে আহাচোন ঢেকেৰা মাছ আইতাই ঢেকেৰা মাছ বনাইছে চাই হা যোৱা আইতাৰ ভিতৰত ঢেকেৰা মাছ বনাই আছে চোৱা দুটা আৰু এতিয়া আমাৰ ৰিয়ানসিক ভাত খুৱাই আছে এইফালে আমাৰ ৰিকিয়ে দেখিছে আমাৰ দেহা মামিটা খালানে ভালকৈ খালা টেষ্টি নে খুৱাবলৈ মানে বিৰাট কষ্ট হ'লেও আমাৰ ৰিকিয়ে পাৰে আৰু বিৰাট ফুচলাই মুচলাই খুৱাবলগীয়া হয় আৰু আজিলৈ দিনটোৰ কাৰণে দুপৰীয়া সাজ যেনে তেনে খালে বাৰু আৰু আমিও খাব লাগিব তেনেহ'লে বাহঁত এতিয়ালৈকে আহি পোৱাহি নাই ৰখি আছোঁ বাহঁতৰ কাৰণে নগাঁও গৈছে আৰু ভিনটো আহি পালে খাম আৰু আমিও ভাত আৰু মোৰতো এইফালে কণ্টিনিউ ডিউটি চলি আছে এতিয়াও সন্ধিয়া 6টা বজালৈকে হ'ব ডিউটি সন্ধিয়া 6টা বজাৰ পাছতহে মই আজৰি হ'ম কি আহিছে এইটো হৈছে ফ্লিপকাৰ্টত এটা মানে ফেন দিছিলোঁ কেনেকুৱা আহিছে কি কথা নাজানো আৰু এইটো হেৰিয়তটো মানে ভাল এইটো জিন্সৰ হয় ব্লেক জিন্স অলপ ফৰ্মেল টাইপৰ হয় কেনেকুৱা লাগিছে ভাল লাগিছে আৰু বয়ে ধুনীয়াকৈ দেই বিহু বুলি
এইটো তোমাৰ বিহুৰ প্ৰেজেণ্ট কিনো চানা আনিছে মানে নহয় এয়া আমাৰ বাইদেউজনীয়ে চানা পিছে সিহঁতে ৰাস্তাত লৈছে চবাই মোক বিষাই গৈছে এইফালে কি খেলি আছা তুমি পানী দিবা আৰু বাইক চাইড আৰু ৰিকি কি কৰি আছা তুমি গাখীৰ আনিছো দৈ আনিছো কাইলে বিহুত দৈ চিৰা খাবলৈ দৈ চিৰা খাবলৈ আনিলা এইটো মিঠা দৈ নেকি নে নৰ্মেল দৈ সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিলে তেনেহ'লে কোৱা দেখা ক্ৰীম আনিছো ক্ৰীম দৈ চব ৰেডি কাইলৈ খাব লাগিব পাৰিছে তুমি অঁ মাইনা বাহঁত কি হ'ল আজি নাহিব নেকি আহিলে নাই অঁ মাইনা বা আহিছে নেকি ফাইনেলি পালেহি আৰু ন ভাবিছোঁ আজি নাহিবই নেকি বোলো কি মামাই ঢেৰ বস্তু দি পঠাইছে নেকি এয়া মামাই দি পঠাইছে হাঁহ মাছ আৰু বা গৈ পেলাই আনিছে কি দিছে চাওঁ এয়া মাৰ ভায়েকে দি পঠাইছে মাছ আৰু হাঁহ বিহুৰ কাৰণে নাদাঙে এয়া মাছ দি পঠাইছে ন মামাই বহুতখিনি মাছ দি দিছে দেই বহুত মাছ দিছে মজাকে খাব লাগিব চিতল মাছ দিছে চিতল মাছ আৰু এতিয়া বাট ভিতৰতে ৰখোঁতে আঢ়ৈটা কেইটা 3:30 হ'ব হ'ল আৰু এতিয়া ফাইনেলি ভাত খাবলৈ লৈছোঁ মাছ পেটু ভাজি দালি চব্জি ভাত মাছটো কোনে বনালে মা মাছটো টেষ্টি হয়নে দাদা কেনেকুৱা হ'ল মাছটো খাবলৈ ভাল ভাত পানী খাই কৰি এইফালে আগফালে আহিছোঁ আৰু আগফালে এইফালে আমাৰ ভিনদেউ বহি পেলাই চাই আছে এইফালে ভেলাঘৰ বনাইছে ঐ বাবা দা আৰু ইয়াতে বহি পেলাই বাবাদা মাতি আছে এইফালে মানুহজনে ইয়াতে বহি পেলাই জুই চুই ফুৰোৱা হ'ব আমাৰ বৰ্তাহঁতে আৰু তাচ খেলিব নে কি আজি বৰ্তা ৰাইজে খেলিব ন আমাৰ দেখাই কি কৰি আছা প্লেন উৰাই আছা পেপাৰ প্লেন উৰাই দিয়া নিজে বনাইছা দেই মোৰ ব্ৰেক খতম দেখা তোমালোকে পেপাৰ প্লেন উৰাই থাকা আৰু 2 ঘণ্টাৰ পিছত আহি আছোঁ জুই ফুৰাবলৈ ভাড়া ঘৰত কি হ'ল কি কৈ আছা মানে এতিয়া মই আহিলোঁ ডিউটি কৰিবলৈ এইফালে ভেলাঘৰ বনাই আছে যে তাত মানে তাইক দৌৰি ফুৰিব লাগে খেলা ধূলা কৰি আছে লিমনৰ লগত মাকে খুৱাবলৈ আনিলে কাৰণে কি গাই আছে জানো অঁ দুখ পাব বুলি কৈছে দেখা তুমি দুখ নোপোৱা তুমি ভাল ছোৱালী নহয় তুমি তললৈ চাই চাই খোজকাঢ়িবা হা তুমি মোৰ গোসানী ছোৱালী অ'কে ভালকে যাবা কলি যা লাহে লাহে যোৱা আৰু বৰ্তমান এতিয়া বাজিলে 6:10 আৰু 6টা বজাতে মোৰ ডিউটি আদায় হ'ল আৰু লগ আউট কৰোঁতে কিবা কিবি হেণ্ড অভাৰ ৰিপৰ্ট চাগে কিবা কিবি দিওঁতে মেলোতে 6:10 হ'ল 10 মিনিট এক্সট্ৰা হ'ল আৰু এতিয়া বৰ্তমান মোৰ ডিউটি খতম আজিলে আৰু আজিলে খাবলৈ এতিয়া খানা আৰু আমাৰ ৰিকিয়ে বনাই আছে এইফালে চাহ কি বনাই আছা চাহ মাইনা বনাইছে তুমি কি কৰিছা মাইনা বাই চাহ বনাইছে নেকি তুমি খানা বনাই আছা ছোৱালীৰ কাৰণে ঠিক আছে তেনেহ'লে চাহ একাপ দিয়া খাই পেলাই ৰেডি হওঁ যাওঁ কি হয় আজি তেনেহ'লে খানা অকল ঘৰতে খোৱা হয়নে চব মিলিয়ে খোৱা হয় কি হয় চাওঁ কমপ্লিট কৰি গা পা ধুই কৰি আহি ধুনীয়াকৈ ওলাই আহিছোঁ আৰু এইফালে আমাৰ ৰিকি আৰু মাহঁতে বনাই আছে পিঠা আছোঁ চাওঁচোন কি পিঠা আৰু কেনেকৈ বনাইছে তেনেহ'লে ঘৰ ৰেডি খৰি চৰি এইফালে জুই ফুৱাবৰ কাৰণে আৰু এইফালে ইয়াৰ তলত পৰি পেলাই শুই বহি কথা পাতি লেকচাৰ মাৰি পেলাই তাচ খেলা পৰা আদি কৰি এইফালে ইয়াতে হ'ব আৰু আমাৰ দেহাহঁত পৰীক্ষাহঁত এইফালে আহি পেলাই বহিবলৈ আহিলেই জুইটো কোনে ধৰিব দেহা জুইটো ধৰিব লাগে নহয় বুজিছা সেইটো খেৰ হয় তাত বহি দিয়া একো নহয় বহা তাত বহিব পাৰা অঁ তেনেকৈ বহিব পাৰি হয় উঠা তোমালোক প্ৰজ্ঞাবাৰ লগতে থাকা হা প্ৰজ্ঞাবাৰ লগতে থাকিবা য'ত ত'ত নাযাবা অ'কে আৰু এইফালে আমাৰ বৰমাই এইফালে লৈছে দেই পিঠা চিঠা চব ধুনীয়াকৈ দি লৈছে ন দেউতাই এইফালে জড়ি ধৰিছে কৃষ্ণ ভেলাঘৰত জুই আৰম্ভ ভাইটি কণ্টা 2 মিনিট ৰ'ব মই আনি আছোঁ এইফালে ৰিকি আৰু মাইনা বাহঁতে বনাই আছে খানা আৰু মই অলপমান হেল্প কৰি দিছোঁ এইফালে কটা কটা কৰি আছোঁ অনা নিয়া কৰি আছোঁ বস্তু ৰিকি এইখিনি ক'লৈ নিব লাগিব আপোনাৰ কি ভৰিত দুখ পালে বাপৰে ভৰিত কচকা খাই অৱস্থাই নাই এখন এইফালে চাউল বহাইছে হয় দেখা আহা বাহিৰলৈ যাওঁ আহা এতিয়া এইখিনি লৈ যাওঁ তুমি ইয়াতে বনাইছা নি খানা মাংসখিনি তুমি বনাবা আৰু এইফালে আমাৰ ৰিকিয়ে এইফালে জুই চাই ধৰি পেলাই ৰেডি হৈছে এইফালে মাংস বনাবৰ কাৰণে মাংসখিনি ধুই দিয়কচোন মই লৈ যাওঁ অনলি আমিয়ে নহয় আমাৰ ৰিয়াঞ্চিও হেল্প কৰি আছে ন এইফালে কাশ্মীৰী মিৰ্চ আৰু ঢাকনা নি পেলাই নিছে মাকক দিবৰ কাৰণে দেখা ভালকৈ যোৱা দেই আৰু আমাৰ ৰিয়াঞ্চি আমাৰ ইমিটো একদম বিৰাটেই হেপী দেখিছা নহয় কি কৰি আছে পুৰা গুচাই দেখা পাৰিছানে মই হেল্প কৰি দিম নেকি তুমি মটৰ খাইছানে গুচাই পেলাই ইয়াত জমা কৰিছা খাবলৈ ভাল পোৱা
মটৰ খাই পেলাই ভাল পাইছোঁ, সেইটো কাৰণে মটৰ খাই আছে আৰু এইফালে জমাও কৰি আছে দেখিছেনে। ইয়াত দিয়া ইয়াত দিয়া ইয়াত দিয়া। আমি এতিয়া খানা বনোৱাত ব্যস্ত আৰু আমাৰ ৰিয়াঞ্চি এইফালে দেখিছেনে কি দুষ্টামি কৰি আছে দেখিছেনে। হেৰিয়া দেখিছে এইফালে আটাগুৰি পিঠাগুৰি থোৱা আছে, পিঠাগুৰিবিলাক লৈ লৈ কিবা কৰি আছে। মই দেখা তোমাৰ কথা কম ৰ'বা আইতাক। অ' মা চকী কি কৰিছে ৰিয়াঞ্চিয়ে? তুমিহে কৰিছা। দেখিছা ন দেখিছা ন দেখিছা দেখিছা দুষ্ট কৰিছে কি কৰিছা চাওঁ চাওঁ। এই এইবিলাক নাখানে, এইবিলাক গাত নাখানিবা। পিঠাগুৰিবিলাক কি কৰিছে দেখিছানে বাৰু? হেপী হলি বোলে। এইবিলাক এইবিলাক নকৰে দেখা দেখা নাখানিবা নাখানিবা, কাকো নাখানিবা, এইবিলাক গাত নাখানে। পিঠাগুৰি হেপী আনি পেলাই হেপী হলি লগাবলৈ আহিছে। লগালে নে কি তোমাক? লগালে মাকৰ গাত। আৰু কি খানা কি হৈছে? কি হৈছে তোমাৰ? তুমি ভেলা ঘৰত আৰু ৰিয়াঞ্চিয়ে দেখিছে নহয় কি খেৰবিলাক লৈ দেখা নকৰিবা এইবিলাক। মজাকে এইফালে জুই জ্বলি আছে, এইফালে ৰিয়াঞ্চি, এইফালে প্ৰজ্ঞা আৰু এইফালে মই পুৰা ধুনীয়াকৈ এই দেখা নকৰিবা লাইটটো। দেহা ভাল লাগিছেনে? কেনেকুৱা লাগিছে দেহা? কেনেকুৱা লাগিছে? এইফালে চোৱাচোন, এইফালে চোৱা দেহা। এইফালে মোৰ ফালে চাই কোৱা না প্লিজ। এইফালে চাই কোৱা ভাল লাগিছে চকুত ধৰি। আৰু দেখিছে নহয় এবাৰ মজাকে পুৰা ধুনীয়াকৈ জুই জ্বলি আছে। আৰু এবাৰ মানে আমাৰ ৰিয়াঞ্চিয়ে এনেকৈ প্ৰথম পাইছে ভেলাঘৰ এনেকৈ ধুনীয়াকৈ মজাকৈ বনাই দিছে। আৰু ৰিয়াঞ্চিয়ে তাকে মানে পুৰা খেলা কৰি আছে। দেহা বেছি ওচৰলৈ নাযাবা হা। এই পইগা বাগত লাগিব নপৰিবা, বা দুখ পাব। পুৰা মস্তি কৰি আছে আমাৰ ৰিয়াঞ্চিয়ে। আৰু এতিয়া হৈ গ'ল খানা খাবৰ সময়। এতিয়া সেইটো কাৰণে ৰিকিয়ে মাতিবলৈ আহিছে। চক অলপ সময় খানা খাওঁগৈ। খানা খাই আহি পেলাই আকৌ আহি আছোঁ জুইৰ ওচৰলৈ। এইফালে খানা আমাৰ পোৱালীসকলে প্ৰথমতে খাইছে, লগতে বৰমাও বহিছে। আৰু এইফালে প্ৰজ্ঞা আমাৰ এইফালে বৰমাই খাই আছে। লিমন ধিমন পূৰা খাই আছে। খানা কেনেকুৱা হৈছে ধিমন? হা লিমন কেনেকুৱা হৈছে? প্ৰজ্ঞা কেনেকুৱা? ফিডবেক ভাল হৈছে ৰিকি? বৰমা হয় নেকি? ফিডবেক ভাল হৈছে বুলিয়ে কৈছে। কিয় ৰিয়াঞ্চিক খাব দিয়া নাই নেকি? খাবা 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 ৰ'বা। কিন্তু এতিয়া সিহঁতৰ লগতো খাব লাগে বোলে তাই। একদম হোৱাটছআপ ফেচবুক ফালি দিব বৰমা। পাপৰিহঁতলৈ দি দিম আপোনাৰ জীয়াৰীহঁতলৈ হা। পৰিবাৰ খানা খাই আছে আমাৰ মা আৰু বৰমা বৌহঁতে। বৌ কেনেকুৱা হৈছে খানাটো? আপোনালোকৰ ফিডবেক। বৰমা ভাল হৈছেনে? খাব পাৰিছে? খাই আছোঁ অকণমান মাছ ফ্ৰাই। আৰু এবাৰ খাবলৈ লৈছোঁ মই মজাকৈ। পুৰা টেষ্টি হৈছে দেই মাংস। বিহুৰ মিলিজুলি এসাঁজ খালোঁ আৰু বহুত ভাল লাগিলে। চ' সকলোকে বিহুৰ শুভেচ্ছা থাকিলে। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। সকলোকে ধন্যবাদ। মাঘ বিহুৰ শুভেচ্ছা থাকিলে সকলোকে। বাই বাই। লগ পাম পুনৰ অন্য এটি ব্লগত।